নমস্কাৰ, মই ভৱেন্দ্ৰ গুদাৰ। মই যাব ওলাইছোঁ ৰাসলৈ। ৰাসৰ আজি ৰাস পূৰ্ণিমা। এই ৰাস পূৰ্ণিমাৰ উপলক্ষে মই এখন শৰাই লৈ মই গৈ আছোঁ ৰাসলৈ এখন শৰাই লৈ। আৰু মই প্ৰভু ৰাধা শ্ৰীকৃষ্ণৰ আগত মই এটা সেৱা লৈ আহোঁ। শৰাই এখন লৈ মই ৰাসলৈ গৈ আছোঁ। এতিয়া মই ৰাস মণ্ডপ পালোঁহি। ফাইনেলি গাইজ মই আহি শৰাইখন দিলোঁ। শৰাইখন দি উঠিয়ে মই সেৱা কৰিলোঁ আৰু ৰাধাকৃষ্ণৰ আশীৰ্বাদ ল'লোঁ মই। হেল্ল' গাইজ, ফাইনেলি মই ঘৰত আহি পালোঁ ৰাসৰ পৰা সেৱা কৰি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেলটো দবাই দিব। যেখান তার উপরে আছে মাড়িকটো আৰু আমি ভিতৰত সোমাই আহিলোঁ। আৰু ভিতৰত সোমাই আহি দেখিলোঁ যে এই চাইডত প্ৰতিমাবিলাক বঢ়িয়াকৈ সজাই থোৱা আছে। আৰু ইয়াৰ লগতে আপোনালোকে সন্মুখত দেখিব পাৰে যে এইটো বৃন্দাবন। আৰু এইখনে হৈছে সেই বৃন্দাবনখন। আৰু ইয়াত আহি দেখিলোঁ যে ৰাধাকৃষ্ণৰ মূৰ্তি সজাই থোৱা। আৰু এইটো আপোনালোকে দেখিব পাৰে যে বান্দৰ এইটো। তো গাইজ আপোনালোকে এইটো চেৰকি দেখা পাইছে চাগে। আৰু গাড়ীতে কি হৈছে আকৌ। তো গাইজ মণ্ডপত আহি দেখিলোঁ যে ইয়াতে নাম গাই আছে।
আমি সম্মানীয়